পুনৰ বিশ্ব দৰবাৰত উজলিল অসম সন্তান। প্ৰথমে মিষ্টাৰ ইণ্ডিয়া 2017, 2018 খিতাপ, তাৰ পিছত মিষ্টাৰ এছিয়া 2018 খিতাপ অৰ্জন কৰি WFF, WBBFে আয়োজন কৰা মিষ্টাৰ ৱৰ্ল্ড খিতাপ দখল আৰু এইবাৰ পুনৰ ইউৰোপত অনুষ্ঠিত হোৱা প্ৰ' ৱৰ্ল্ড কাপ 2019 আৰু এম্বাৰ প্ৰিক্স ইণ্টাৰনেশ্যনেলৰ খিতাপ দখল কৰিলে অসম সন্তান গোলাপ ৰাভাই। যোৱা 17 মে'ৰ পৰা 20 মে'লৈকে অনুষ্ঠিত হোৱা এই খেলত প্ৰায় 50 জনৰো অধিক খেলুৱৈক পৰাজিত কৰি অসমৰ লগতে ভাৰতৰ নাম বিশ্বৰ দৰবাৰত উজলালে গোলাপ ৰাভাই। 2019ৰ এইটো অভাৰঅল টাইটেল জিকিছোঁ। এইটো আৰু বহুত ইম্পৰ্টেণ্ট টাইটেল আছিল। মোৰ মানে বহুত এটা সপোন আছিল এইটোত যাতে এটা হিষ্ট্ৰী যাতে ক্ৰিয়েট কৰিব পাৰোঁ আৰু হিষ্ট্ৰী ইজ বিন মেড আৰু এইটো মানে বহুত দৰকাৰী হয়। এইটো মানে ৱৰ্ল্ডৰ এটা ওৱান অফ দ্য বেষ্ট টাইটেল। সেইকাৰণে বহুত কষ্ট কৰি মানে এইটো জিতাৰ কাৰণে মই চেষ্টা কৰিছিলোঁ আৰু বহুত ভাল ভাল বডি বিল্ডাৰ আহিছিলে আৰু বহুতকেইটা কণ্টিনেণ্টে পাৰ্টিচিপেট কৰিছিল। ইউৰোপ, আমেৰিকা, নৰ্থ আমেৰিকা, ছাউথ আমেৰিকা, তাৰপিছত আফ্ৰিকাৰ পৰা আহিছিল। গোটেইকেইটাৰ মানে প্লেয়াৰকেইটা গোটেইকেইটাই ভাল। তো সেই মানে আৰু দুজনমান মানে বহুত মানে সিহঁতে বহুত বেছি মানে এক্সপিৰিয়েঞ্চ আৰু বহুত ছিনিয়ৰ আৰু সিহঁতক ডিফিট কৰি পেলাই অভাৰঅল টাইটেল এটা ইণ্ডিয়াত লৈ অহা আৰু অসমৰ নিচিনা জেগাত লৈ অহাৰ কাৰণে মই নিজেই বহুত প্ৰাউড ফিল কৰিছোঁ আৰু বহুত ভাল লাগিছে। মই ভাবোঁ সকলোৰে আশীৰ্বাদ আছে কাৰণে ইমানখিনি মই কৰিব পাৰিছোঁ। এম্বাৰ প্ৰিক্স ইণ্টাৰনেশ্যনেল 2019 এইটো অভাৰঅল টাইটেল হয় আৰু প্ৰফেচনেল ৱৰ্ল্ড কাপতো পাৰ্টিচিপেট কৰিছিলোঁ। সেইটোত মই গ'ল্ড মেডেল পাইছোঁ। এইটো লিথুৱেনিয়া, ইউৰোপ। পাৰ্টিচিপেণ্টছ বহুত হ'ব, কিন্তু সেইটো আমাৰ অলপ হেৰি কৰা সমস্যা হয়। কিমানমান বা হ'ব সেইটো ফেডাৰেশ্যনে গম পাব। বহুত হৈছিল কিন্তু বহুত ভাল লাগিছে। আগৰবাৰেও বহুত আহিছিল, আগৰ দুবাৰ মই জিকি আহিছিলোঁ। সেইখিনি কাৰণে আচলতে ভাল লাগে। মানুহখিনি সদায় নিজৰে প্ৰিয় আৰু তাতে আছিলোঁ যদিও মানে এদিন দুদিন থকাৰ পিছৰ পৰাই নিজৰ অসমখন বহুত মনত পৰি আছিল, নিজৰ গাঁওখন মনত পৰি আছিল আৰু আজি মই বহুত বেছি এক্সাইটেড হৈছিলোঁ ঘৰত অহাৰ কাৰণে। এতিয়া ফ্লাইটৰ এয়াৰপৰ্টত মই বহুত আগতেই আহি উপস্থিত হৈছিলোঁ। মোটামুটি 3 ঘণ্টা আগতেই আহি বহি আছোঁ। কেনেকৈ ঘৰ সোনকালে যাই পাওঁ এনেকুৱা লাগি আছে আৰু এতিয়া আহি গৈছোঁ, বহুত ভাল লাগিছে। হিষ্ট্ৰী কোনোবা এজনে চৰকাৰক আশা কৰি পেলাই থাকিলে মই হিষ্ট্ৰীটো কৰিব নোৱাৰিলোঁ হয় আজি। সেইকাৰণে মই নিজৰ ফালৰ পৰা যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আৰু মোৰ যিখিনি ৱেল উইচাৰ আছে কিছুমানে আৰু সহায়ো কৰিছে বহুতে। এইবাৰ বহুতে স্পনচৰো কৰিছে খেলাখনত যোৱাৰ কাৰণে, সিহঁতকো মই বহুত ধন্যবাদ দিছোঁ আৰু অসমবাসীক আৰু প্লাছ আমাৰ ফিটনেছৰ লগত জড়িত যিমানখিনি মানুহ আছে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। বৰঝাৰৰ পৰা ধৰ্মেন্দ্ৰ দাসৰ ৰিপৰ্ট, নিউজ 8 নৰ্থ ইষ্ট।